মৃত্যুৰ কাম কৰিছে। ওদালগুৰি জিলা আমাৰ নিচাম্বা গাঁও নুনিয়া সমাজ গাঁও আজি আমি বসবাস কৰা যে 100 বছৰো অধিক আজি এই ওদালগুৰি জিলাত গতিকে আমাৰ আজি যোনটো এটা আমাৰ কাৰ্যক্ৰম হৈ আছে আজি 2 মাহ ধৰি আমাৰ যোনটো এটা তামোল পুলি মোটামুটি এজনৰ মেক্সিমাম 100 ডাল কাটিছিলে আমি তেনেকুৱা কোনো এটা ভবা নাছিলোঁ গুৰুত্বভাৱে 1 তাৰিখে আগষ্ট মোটামুটি 700 মান অধিক পুলি কাটিলে তেতিয়া আমি ভাবিছোঁ যে কোনোবা দৃষ্টিকাৰীয়ে এনেকুৱা কিবা এটা আমাৰ নুনিয়া সমাজ যিখিনি 16 ঘৰ থকাত কিবা এটা হিংসা বিবাদ লৈ আছে তাৰ প্ৰতি আমি থানালৈ ইজাহাৰ দাখিল কৰিলোঁ লগে লগে এওঁলোকে তদন্ত নল'লে তো সেকেন্ড বাৰত আজি আপোনাৰ 3 তাৰিখে যোৱা ৰাতি আৰু 206 ডাল গছ কাটিলে তেতিয়া আমি আজি আৰু থানালৈ সঁহাৰি বিচাৰিবলৈ গৈছোঁ তেওঁ আহিছে আহি পেলাই চাই গ'ল নুনিয়া সমাজ গাঁওখিনি যে আমাৰ আজি চাৰিওফালে আমাৰ বড়ো ভাইসকল অসমীয়া বা আমাৰ ৰাভাসকলে সকলো আছে গতিকে আমাৰ কাৰো লগত হিংসা বিবাদ তেনেকুৱা নাই বা কোনোবা যদি দৃষ্টিকাৰীয়ে তেনেকুৱা যদি হিংসা বা কিবা এটা ভাবি আছে তেওঁলোকে আমাৰ সমাজত আহি অপেনলি ফোকাছত আহক যে আমি সেইটো বস্তুটো আপোনালোকক ইয়াতে যে এইটো কৰি আছোঁ বা কি দায় কৰিছোঁ আমি সেইটো যাতে স্বীকাৰ লয় আমি ভাল পাম তেনেকুৱা আমি এটা ভাবি আছোঁ বা তেনেকুৱা আমাৰ ওচৰ চুবুৰীয়ালৈ আজি মিলি চলা মানুহ আমি গতিকে আমি অনুৰোধ কৰিছোঁ যে বিটিআৰ চৰকাৰক যে তেওঁলোকে তদন্ত লয় অলপ চালিজাৰি কৰে সেইবাবে আমি সকলো আজি নুনিয়া সমাজ গাঁওখিনি আজি আমি দুখিত আছোঁ যে তেওঁলোকে খবৰ নলোৱাৰ কাৰণে গতিকে তেওঁলোকে যাতে আমাক অলপ নজৰ দিয়ে শান্তি আহে বা পুনৰাই নহয় তাৰ বাবে সিদ্ধান্ত ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ ধন্যবাদ ইয়াতে 200+ গছ আছিলে আৰু কাৰ কাটিছে আমাৰ গাঁৱত 2 মাহ আগত কাটি গ'ল আমাৰ চামলাল চৌহানৰ আৰু আগষ্ট 1 তাৰিখে কাটি গ'ল আমাৰ মুন্না চৌহানৰ 700+ পুলি কাটি গ'ল মুঠ কেইটামান পুলি কাটিছে মুঠ আপোনাৰ 1200+। কিয় কাটিলে কোনে কাটিলে এইবিলাক কিবা সন্দেহ আছে নেকি তোমাৰ এতিয়াতো আমাৰ কাৰো ওপৰত সন্দেহ নাই এতিয়া ৰাতিত কাটি গুচি গৈ আছে আমিতো ৰাতিপুৱা আহি চাওঁ যে নাই গোটেই কাটা আছে থানাত জনাইছে থানাত জনাইছিলোঁ কি কয় প্ৰশাসন ফাৰ্ষ্ট দিনা গৈছিলোঁ জনোৱাৰ পিছত একো একশ্যন লোৱা নাই আজি ৰাতিপুৱা গ'লোঁ আজি আহি চাই গ'ল চাৱাৰ পিছত ক'লে ডিউটি কৰিব কৰা আজি বহুত দুখ লাগি আছে যাতে যিমানখিনি মই কষ্ট কৰিছিলোঁ 4 বছৰৰ পৰা ভাবিছিলোঁ 2 বছৰ পিছত কিবা এটা ফল পাম বুলি কিন্তু আজিতো নাইকিয়া হৈ গ'ল মই বিটিআৰ চৰকাৰক এইটোৱে আহ্বান জনাওঁ যাতে যোনটো মোৰ আজি নষ্ট কৰি গ'ল তাৰ কিবা এটা সহায় পালে ভাল আছিলে।